আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ৰ অনুশীলনী 1.1ৰ যিটো প্ৰথম কুৱেশ্যন আছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা। তাৰমানে ইয়াত আমাৰ পাঁচটা যি মানে সংখ্যা বেলেগ বেলেগ অংক দি আছে, ইয়াত আমাক কি কৰিব লাগে, মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে। তেতিয়া তাৰপিছত ইয়াক মানে গুণফল হিচাপে প্ৰকাশ কৰিব লাগে। চোৱা প্ৰথম কুৱেশ্যনটো কি আছে আমাৰ 140, এটা সলভ কৰিলে গম পাবা। প্ৰথম আমাৰ কি আছে 140, তো ইয়াত আমি সলিউশন লিখিম SOLN সলিউশন। চোৱা আমাৰ 140 আছে, ইয়াক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম। কিয় কৰিম, ইয়াত চোৱা আমাক কৈছে যে মৌলিক উৎপাদক বিশ্লেষণ কৰিবলৈ। ইয়াত কি আছে 140 লাষ্টত কি আছে 0, হে আমি জানো যে 2 0 2 4 6 8 এই পাঁচটা আমাৰ কি যুগ্ম সংখ্যা, আৰু ইয়াত আমাৰ কি আছে 0, হে আমাৰ কি হ'ব 2ৰে এইটো বিভাজ্য হ'ব, ইয়াক আমি 2ৰে হৰণ কৰিব পাৰি। হে মই ইয়াত 2 লিখিম। চোৱা যেতিয়া আমি 2ৰ লগত 7ক পূৰণ কৰিম আমি কি পাম 14, হে আমি ইয়াত 7 লিখিম। তাৰপিছত 0 এটা আহিব নামি যাব। চোৱা তাৰপিছত 0 আছে, আকৌ 0 আছে মানে আমি কি কৰিব পাৰিম 2ৰে কৰিব পাৰিম। ইয়াত 2 লিখিলোঁ, তেতিয়া আমাৰ কি থাকে 2 পূৰণ 3, 2ৰ লগত 3 পূৰণ কৰিলে আমাৰ 6 হয়, হে আমি ইয়াতে 6 লিখিলোঁ। 6 মানে 3 লিখিম, 3 লিখিছোঁ। এতিয়া চোৱা যে ইয়াত আমাৰ কি 2 3 6 হয়, ইয়াত 1 ৰৈ গৈছে, এইটো 1 ইয়াত আহিব, মনে মনে ধৰি লোৱা ইয়াত এটা আমাৰ কি হ'ল 10 হ'ল। এতিয়া আমি জানো 2ৰ লগত যেতিয়া আমি 5ক পূৰণ কৰিম এতিয়া আমি 10 পাম, সেয়া ইয়াত মই 5 লিখিম। এতিয়া চোৱা ইয়াত মানে আমাৰ শেষত কি আছে 5 আছে, কিন্তু 5টো ইয়াত নাই। তেনেহ'লে 5ক মানে আমাৰ 1 3 5 7 9 এইবিলাক আমাৰ কি অযুগ্ম সংখ্যা, হে আমাৰ কি আছে 5 আছে। সদায় মনত ৰাখিবা যদি কোনো এটা সংখ্যাৰ শেষত মানে 5 থাকে, হে সেইটো সংখ্যা আমি 5ৰে হৰণ কৰিব পাৰিম। ইয়াত 5 আছে, 5 পূৰণ 7 আমাৰ কি হয় 35, হে আমাৰ 7 হৈ যাব। এতিয়া চোৱা 7 আমাৰ ইয়াত কি ওলাইছে মৌলিক সংখ্যা, 7 এটা কি মৌলিক সংখ্যা, হে আমি আৰু আগবাঢ়িব নোৱাৰি, যেতিয়া মৌলিক সংখ্যা ওলায় তাতে মানে মানে আমি ৰৈ যাব লাগে। চোৱা এতিয়া আমাৰ কি হ'ব 140 কাৰ সমান হ'ব 2 দুটা 2 পূৰণ 5 পূৰণ 7, এইটো হৈছে আমাৰ 140 মৌলিক উৎপাদক বিশ্লেষণ, আৰু ইয়াক আমি কি গুণফল হিচাপে প্ৰকাশ কৰি দিলোঁ। এই আমাৰ আনচাৰ আছিল। চোৱা ইয়াত আমি আকৌ লিখিব পাৰিম, মানে 2ক ইয়াৰ স্কুৱেৰ হিচাপে লিখিব পাৰিম, কাৰণ 2 আমাৰ দুটা আছে ইয়াত। দেন 5 আৰু 7 লিখি দিলোঁ, এইটো আমাৰ এই 1 নম্বৰ প্ৰশ্নটোৰ সলিউশন। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটোৰ দ্বিতীয়টো অপশ্যন, তাত আমাৰ কি আছে দিয়া আছে মানে 156, ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে, তাৰপিছত ইয়াত মানে গুণফল হিচাপে প্ৰকাশ কৰিব লাগে। এতিয়া আমি ইয়াত সলিউশন লিখিম। সলিউশন লিখাৰ পিছত আমি ইয়াত 156ত লোৱাৰ পিছত মৌলিক উৎপাদক বিশ্লেষণ কৰিম। আমাৰ আছে কি ইয়াত 6 2 0 2 4 6 8 এইবিলাক আমাৰ যুগ্ম সংখ্যা। যুগ্ম সংখ্যাৰ পৰা আমাৰ আছে কি 0, হে আমি আটাইতকৈ সৰুটো ল'ম। ইয়াত কি আছে 2, 6 মানে আমাৰ ইয়াত আছে, তো আছে, হে আমি 2 ল'ম। 2 আমি যেতিয়া 2ক পূৰণ কৰিম 7ৰ লগত আমাৰ কি হ'ব 14, হে মানে মই ইয়াত 7 লৈছোঁ, ৰৈ গ'ল কিমান 1 এটা ৰৈ গ'ল, ইয়াত আহিব। ইয়াত অহাৰ পিছত ইয়াত কি হ'ব 16 মানে 16 হ'ব। এতিয়া চোৱা 2ৰ লগত যেতিয়া আমি 8ক পূৰণ কৰিম এতিয়া আমি 16 পাই যাম, হে মই ইয়াত 8 লিখিম। নেক্সট আমাৰ ইয়াত 8 আছে, কিহেৰে হ'ব 2ৰে, ইয়াত মই 2 লিখিম। আৰু চোৱা এইকেইটা কি আমাৰ মৌলিক হৈ ওলাই আছে, 2 এটা মৌলিক সংখ্যা মনত ৰাখিবা। তাৰপিছত 8 আছে, ইয়াত কি আছে 8 আছে, হে মানে মই ইয়াত কি আকৌ মানে 2 লৈছোঁ। 2 লোৱাৰ পিছত 2ক যেতিয়া মই 3ৰ লগত পূৰণ কৰিম কি হ'ব আমাৰ 6 হ'ব, হে মই ইয়াত 3 লৈছোঁ, 2 3 গুণে 6, আৰু 1 এটা ৰৈ যায়, ইয়াত আমাৰ কি হ'ব আকৌ 18 হ'ব। 18 হোৱাৰ পিছত যেতিয়া আমি মানে 2ক 9ৰ লগত পূৰণ কৰিম তেতিয়া আমাৰ 18, হে মই ইয়াত 9 লিখিম। এতিয়া চোৱা 9 আহি গৈছে, ইয়াত আমাৰ 9 নাই, হে আমি কি কৰিব লাগিব এতিয়া আমাৰ অযুগ্ম সংখ্যাকেইটা লিখি ল'ব লাগিব 5 7 9। ইয়াত চোৱা আমাৰ কি আছে 9 আছে, হে মই 3ৰে হ'ব, ইয়াত 3 এবাৰ, কাৰণ 3ৰ লগত আমি যেতিয়া 1 পূৰণ কৰোঁ 3 পাওঁ, হে ইয়াত 3 আছে, 1 লৈছোঁ,
নেক্সট আমাৰ কি 3 লগত এতিয়া মই 3 পূৰণ কৰিম কি পাম 9 হে মই ইয়াত 3 ললো ইয়াত চোৱা এইটো কি আছিল 13 মানে আমাৰ এটা কি মৌলিক সংখ্যা হে আমি আৰু আগবাঢ়িব নোৱাৰি এতিয়া চোৱা আমাৰ উৎপাদক কেইটা মৌলিক ওলাইছে হে ইয়াক মৌলিক উৎপাদক বুলি কোৱা হয় হে এতিয়া মই পাৱাৰত লিখিম পাৱাৰত লিখিবলৈ হলে মানে গুণফল হিচাপে লিখিবলৈ কৈছে তে মই লিখিম 156 ইয়াত এক এটা যে মানে মনে মনে লৈছিলোঁ একো দৰকাৰ নাই ইয়াত মানে লিখাৰ তাৰপিছত কি আছে 2 আমাৰ আছে 2 নেক্সট ইয়াত কি আছে 3 আৰু 13 লৈছো ইয়াত চোৱা মই মানে 2 দুটা আছে হে মই 2 ৰ ওপৰত মানে পাৱাৰ দি তাৰপিছত 3 আৰু 13 লিখিলোঁ তাৰমানে আমাৰ 2 দুটা পূৰণ হৈ আছে আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব হে এইটো আমাৰ সেকেন্ড কুৱেশ্যনটোৰ আনসাৰ এতিয়া চোৱা অনুসলনি 1.1 ৰ আমাৰ 1 নম্বৰ প্ৰশ্নত 3 নম্বৰ যেটো অপচন হেতু এতিয়া আমি কৰিম 3 নম্বৰ অপচনটোত আমাৰ কি দিয়া আছে 3825 ইয়াক মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে আৰু তাৰ মানে গুণফল হিচাপে প্ৰকাশ কৰিব লাগে উৎপাদক কেইটা চোৱা সলভ কৰিম সলিউশন লিখাৰ পিছত এতিয়া সলভ কৰি আছো 3825 আমাৰ এতিয়া লাষ্টত কি আছে 5 আছে হে মই অযুগ্ম সংখ্যা এটা লিখি লও 1 3 5 7 9 একেটা আমাৰ অযুগ্ম সংখ্যা হে লাষ্টত 5 আছে মনত ৰাখিবা 5 থাকিলে সদায় 5 ৰে বিভাজ্য হয় 5 মানে শূন্য 5 শূন্য আৰু 5 ৰে বিভাজ্য হয় হে আমাৰ 5 আছে আমি 5 লম ইয়াত চোৱা যেতিয়া আমি 5ক পূৰণ কৰিম 5 পূৰণ 7 আমাৰ কিমান হয় 35 ইয়াত আমাৰ আছে কি 38 নেক্সট চোৱা 5 ৰ লগত আমি মানে যেতিয়া 8ক পূৰণ কৰিম হ'ব 40 আৰু 5 ৰ লগত মই যেতিয়া 6ক পূৰণ কৰিম কি হ'ব 30 ইয়াত আছে কি 38 এইটো 38 তকৈ ডাঙৰ হে এইটো আমাৰ ল'ব নোৱাৰো আৰু এইটো 30 38 তকৈ বহুত মানে সৰু হে এইটো ল'ব নোৱাৰো কিন্তু ইয়াত আমাৰ 38 ৰ ওচৰত আছে হে মই এইটো ল'ম এইটো আমাৰ কি ইয়াত 5 আছে মই ইয়াত 7 ল'ম 7 লৈছো তেতিয়া আমাৰ কি হ'ব 5 পূৰণ 7 35 ৰৈ যায় কিমান 3 এটা ৰৈ যায় ইয়াত আহিব 3 এটা ইয়াত আহি যাব ইয়াত এতিয়া কি হ'ল ইয়াত মনে মনে মানে 3 এটা ধৰিছো 32 কাৰ ওচৰত 5 পূৰণ 6 30 ইয়াত আমি 32 ৰ কাৰণে 5 পূৰণ 7 ল'ব নোৱাৰি কাৰণ 32 তকৈ ডাঙৰ হৈছে 35 হে সৰুটো ল'ম ইয়াত আমি যেতিয়া 5 ৰ লগত 5 পূৰণ কৰিম আমাৰ কি আহিব 25 32 তকৈ বহুতো মানে সৰু এইটো নহব আমাৰ এইটোৱে হ'ব নেক্সট আমি ইয়াত 6 দিম 5 পূৰণ 6 30 কিমান ৰৈ যায় 2 এটা ৰৈ যায় ইয়াত আহি যাব এইটো মানে মুছি দিয়া মনে মনে ইয়াত এটা 2 ধৰি লোৱা আমাৰ কি হ'ল 25 আমাৰ কি হতা है 5 পূৰণ 5 হে মই ইয়াত 5 লিখিম তেতিয়া 5 ৰ লগত এইটো 5 পূৰণ কৰিম 25 আহিব এতিয়া তোমাৰ এইটো মানে কৰিছে যে শুদ্ধ হৈছে না ভুল হৈছে তেতিয়া তুমি 5ক গোটেই খিনিৰ লগত যেতিয়া পূৰণ কৰিবা এইটো ওলাব 3825 যদি ওলাই তেনেহলে তোমাৰ শুদ্ধ হৈছে এনেকৈ তোমালোকে চেক কৰিব পাৰিবা ইয়াত আমাৰ কি আছে 5 আছে আকৌ মানে 5 ৰে হ'ব 5 ইয়াত যোৱা যেতিয়া মই 5ক 1 ৰ লগত পূৰণ কৰিম কি ওলাব 5ক 2 ৰ লগত কৰিম তেতিয়া হ'ব 10 ইয়াত আছে 7 মই এইটো ল'ব পাৰিম নোৱাৰো এইটো ল'ম 1 ল'ম এইটো 1 হে 5 ৰ লগত 1 পূৰণ কৰিছো হ'ল 5 ইয়াত 2 এটা ৰৈ যায় ইয়াত আহিব 26 হ'ল 26 মানে 5 পূৰণ 5 25 এইটো মই ল'ম 5 ল'ম ৰৈ যায় কিমান 1 এটা ইয়াত আহিব 15 হ'ব 15 মানে 5 পূৰণ 3 হলে আমাৰ 15 হয় হে ইয়াত মই 3 লিখিম এতিয়া চোৱা মোৰ 3 আহিছে 3 এটা অযুগ্ম সংখ্যা হে মই ইয়াক মানে অযুগ্ম সংখ্যাৰে বিভাজ্য কৰিব পাৰি 3 লিখো 3 মনে মনে 3 ললো 3 5 15 আৰু 3 ইয়াত এবাৰ মানে বুজি পোৱা নাই ইয়াত চোৱা 3ক মই যেতিয়া 5 ৰ লগত পূৰণ কৰিম 3 পূৰণ 5 কিমান 15 হে মই ইয়াত এইটো মই 5 লৈছো তাৰ পিছত ইয়াত 3 আমাৰ 3 পূৰণ 1 কিমান 3 হে মই 1 লৈছো হে ওলাইছে কিমান 51 নেক্সট চোৱা ইয়াত আছে কি 51 অযুগ্ম সংখ্যা 3 ল'ম 3 ৰে 3 যেতিয়া এবাৰ 3 গুণ 3 কিমান ৰৈ যায় 2 ইয়াত আহিব 21 হ'ব ইয়াত আহি কি হ'ব 2 এটা ৰৈ গৈছিল যে ইয়াত 21 হ'ব 21 আমাৰ কি
3 পূৰণ 7 কিমান হয় 21 হে মই ইয়াত 7 লৈছোঁ আৰু মই ইয়াক যেতিয়া মই পূৰণ কৰিম 51 পাম ইয়াত চোৱা 17 এটা কি মৌলিক সংখ্যা হে আমি মানে আৰু যাব নোৱাৰো ইয়াতে আমাৰ এইটো শেষ হ'ব তেনেহ'লে আমি কি লিখিব পাৰিম যে গতিকে 3825 ইকুৱেল কাৰ সমান 5 পূৰণ 5 পূৰণ 3 পূৰণ 3 পূৰণ 17 ইয়াত চোৱা 5 কেইটা আছে দুটা হে মই 5ৰ ওপৰত 2 লিখিম পূৰণ এইটো পূৰণ চিন তাৰপিছত 3ৰ ওপৰত 2 লিখিম আকৌ ইয়াত 17 লিখি দিম এইটো হৈছে আমাৰ 3 নম্বৰ প্ৰশ্নটোৰ সলিউশন এতিয়া চোৱা অনুশীলনী 1.1 1 নম্বৰ প্ৰশ্নৰ এই 4 নম্বৰ অংকটো এইটো মানে 5005 এইটো এতিয়া আমি সলভ কৰিম 4 নম্বৰটো কি আছে 5005 ইয়াত কি কৰিব লাগে আমাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে আৰু গুণফল হিচাপে প্ৰকাশ কৰিব লাগে সেই উৎপাদক কেইটা চোৱা এতিয়া মই লিখিম ইয়াত SOLN সলিউশন লিখাৰ পিছত 505ৰ মৌলিক উৎপাদক বিশ্লেষণ আৰম্ভ কৰোঁ 5 লিখিলোঁ এতিয়া মৌলিক উৎপাদক বিশ্লেষণ কৰিম ইয়াত আমাৰ কি আছে শেষত মানে লাষ্টৰ অংকটো 5 হে মই মানে অযুগ্ম সংখ্যা কেইটা লিখি লওঁ 5 এটা আমাৰ কি অযুগ্ম সংখ্যা এইকেইটা তুমি মনত ৰাখিবা 7 আৰু 9 এইকেইটা আমাৰ মৌলিক এই অযুগ্ম সংখ্যা আৰু নেক্সট চোৱা ইয়াত মানে 9ৰ পিছত 11 লিখিব পাৰি কাৰণ কোনো এটা সংখ্যাৰ শেষৰ সংখ্যাটো যদি এটা অযুগ্ম হয় সেই গোটেই সংখ্যাখিনি আমাৰ কি অযুগ্ম হে মানে গোটেই সংখ্যাটো অযুগ্ম ইয়াত চোৱা 1 আছে ইয়াত 1 আছে এইটো অযুগ্ম হ'ব তাৰপিছত ইয়াৰ পিছত আমাৰ কি অযুগ্ম হ'ব 13 অযুগ্ম হ'ব মানে ইয়াত 3 আছে 3 ইয়াত আছে এইখিনি কি হ'ল এইটো ইকিলে মানে আমি যিকোনো সংখ্যাক মানে চিনি পাম সেইটো যুগ্ম নে অযুগ্ম ইয়াত চোৱা শেষত আমাৰ মানে কি আছে 5 আছে হে এইটো আমাৰ অযুগ্ম সংখ্যা মাত্ৰ 5ৰে বিভাজ্য হ'ব যদি কোনো এটা সংখ্যাৰ শেষত 5 থাকে আৰু 0 থাকে সেইটোৱে আমি 5ৰে মানে হৰণ কৰিব পাৰি হে ইয়াত আমি কি কৰিম 5 লৈলোঁ 5 লোৱাৰ পিছত 5ৰ নেউতাত 5 পূৰণ 1 কি আছিল 5 হে আমাৰ ইয়াত 1 হ'ব আৰু 0 দুটা আছে এনেই নামি আহিব আৰু আকৌ 1 এটা হ'ব ইয়াত চোৱা আমাৰ কি আহিছে 1 আহিছে মানে অযুগ্ম হ'লে মই 3 ল'ব পাৰিম ইয়াত চোৱা যেতিয়া মই 3 লৈছোঁ 3 পূৰণ 3 কিমান হ'ল 3 পূৰণ 3 মোৰ 9 ইয়াত মানে 1 এটা ৰৈ যায় ইয়াত আহিব আকৌ মই 3 ল'ম 3 পূৰণ 3 9 1 এটা ৰৈ যায় 11 3 নটোত আমাৰ 11 আহে নাহে সেয়া 3 নহ'ব আমি 3ৰে এইটো মানে ওলাব নোৱাৰিম আকৌ 5 চোৱা 5 নহ'ব 5 কিয়নো 5 কেৱল 0 থকা শেষত আৰু 5 টকাত সংখ্যাত যায় এইটো 5 নহ'ব এতিয়া চোৱা 7 মই ইয়াত ল'লোঁ 7 লোৱাৰ পিছত 7 পূৰণ 1 কিমান 7 ইয়াত চোৱা 7 লৈছোঁ লোৱাৰ পিছত কিমান ৰৈ যায় 3 এটা ৰৈ যায় ইয়াত 1 ল'ম 7 পূৰণ 1 7 পূৰণ মানে 7 পূৰণ 2 14 এইটো নহ'ব এইটো 10ত মানে 14 ডাঙৰ 10তকৈ হে 1 লৈছোঁ 1 লোৱাৰ পিছত ইয়াত চোৱা 7 পূৰণ 1 কিমান 3 ৰৈ যায় 10ৰ পৰা হে এইটো 3 ইয়াত আহিব কিমান হ'ল 30 হোৱাৰ পিছত 7 পূৰণ 4 আমাৰ কি 28 7 পূৰণ 5 কি 35 লাগে 30 মানে ইয়াৰ মাজত আছে তেতিয়াহ'লে 35 ডাঙৰ এইটো নহ'ব এইটো ল'ম 7 পূৰণ 4 এতিয়া মই ইয়াত 4 লিখিলোঁ তেনেহ'লে মোৰ 28 আহে ইয়াত 2 এটা ৰৈ যায় 30ৰ পৰা 28 7 পূৰণ 4 38 2 এটা ৰৈ যায় ইয়াত আহিব অহাৰ পিছত 21 হ'ব 21 মনত পেলোৱা হ'ল 7 পূৰণ 3 কিমান 21 হে মই ইয়াত 3 ল'ম এতিয়া চোৱা 143 শেষত কি আছে 3 হে মই 3ৰে চেষ্টা কৰিম ঠিক তেনেদৰে মানে ইয়াত আমাৰ আগৰটোত মানে কি 3 কাম কৰা নাই হে ইয়াতো 3 আকৌ কাম নকৰিব 5টো এনেই কাম নকৰে আকৌ 7 নহ'ব 9 নহয় ইয়াত 11ৰে হ'ব যেতিয়া মই ইয়াত 11 লিখিম 11ৰ 30ৰ লগত পূৰণ কৰিম 143 পাম হে এইটো আমাৰ কি এই 505ৰ মৌলিক উৎপাদক ইয়াত চোৱা 13 এটা মৌলিক সংখ্যা আমি মানে আৰু আগবাঢ়িব নোৱাৰি ইয়াত তুমি 3ৰে কৰি চাবা নহ'ব মই কৰিছিলোঁ 5ৰে চাবা নহ'ব 7ৰে নহ'ব 9ৰে নহ'ব তুমি এবাৰ কৰি ট্ৰাই কৰি যাবা তাৰপিছত ওলাবা তাৰপিছত ইয়াত চোৱা 11ৰে হৈছে 11ক মই যেতিয়া 13ৰ লগত পূৰণ কৰিম 143 পাম
হে মোৰ মানে গতিকে 500 5 কি হ'ব ইকুৱেল 5 পূৰণ 7 পূৰণ 11 পূৰণ 13 এইটো হৈছে আমাৰ 4 নম্বৰ মানে যেটো অপশ্যন এইটো তাৰ সলিউশন এতিয়া চোৱা আমাৰ অনুশীলনী 1.1 ৰ প্ৰথম কোৱেশ্চনৰ যেটো মানে আমাৰ 5 নম্বৰটো আছে এইটো লাষ্ট হে একেবাৰে ইয়াক সলভ কৰিলে মানে গোটেইখিনি সলভ হৈ যাব ইয়াত চোৱা 5 নম্বৰটো লিখিলো 7429 ইয়াক আমাক কি কৰিব লাগে মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে আৰু তাৰ পিছত ইয়াক গুণফল হিচাপে উৎপাদকবোৰ মানে দেখুৱাব লাগে চোৱা সলিউশন লিখিলো সলিউশন লিখাৰ পিছত লিখিলো 7429 এতিয়া মই ইয়াত কি 9 এটা অযুগ্ম সংখ্যা হে অযুগ্ম সংখ্যা মই লিখি লওঁ 1 3 5 7 9 এই পাঁচটা আমাৰ কি অযুগ্ম সংখ্যা এই ইয়াৰ পৰা যিকোনো এটা সংখ্যা মানে কোনোবা এটা সংখ্যাৰ লাষ্টত থাকিলে অংকৰ মানে অংকত থাকিলে এইটো কি আমাৰ মানে অযুগ্ম হৈ যায় সো ইয়াত আমাৰ 5 7 3 2 1 যিয়ে মানে ইয়াত লাষ্টত কি আছে এক আছে হে এই গোটেইখিনি এটা অযুগ্ম সংখ্যা ঠিক তেনেকৈ আমাৰ 11 এটা অযুগ্ম হ'ব ইয়াত লাষ্টত এক আছে 13 এটা অযুগ্ম হ'ব ইয়াত কি আছে 3 আছে লাষ্টত ঠিক তেনেকৈ ইয়াত মানে নি গৈ থাকিব চোৱা এই গোটেইকেইটা আমাৰ কি অযুগ্ম সংখ্যা ইয়াত দিয়া চোৱা কি আছে 9 আছে 9 থাকিলে ইয়াত মানে অযুগ্ম সংখ্যা হে মই 3 ৰে ট্ৰাই কৰিম ইয়াত মই 3 লম আৰু এটো সলভ কৰিম কিন্তু মই যেতিয়া ট্ৰাই কৰিছিলো মানে এটো অংক এবাৰ কৰিছিলো আমি মানে সদায় কৰি থাকো তেতিয়া মানে গম পাইছো 3 ৰে নহয় এটো অংক মানে অলপ হাৰ্ড হে তুমি এটো বাৰে বাৰে প্ৰেক্টিস কৰিব লাগিব এনেকুৱা মানে হাৰ্ড আৰু নাহে মানে এক্সামত মানে এনেই মানে বুজিবলৈ কনসেপ্টটো বুজিবলৈ দিছে চোৱা 3 ৰে নাযায় 5 ৰে ইয়াত কাম নকৰে 5 এনেও নকৰে কিয়নো 5 শূন্য আৰু 5 থাকিলে মানে শেষত তাৰ পিছত 5 ৰ কাম কৰিব এতিয়া চোৱা এটো নহব ইয়াতো নহব এটো নহয় এটো নহয় মই যেতিয়া কৰিছিলো তাৰ পিছত এটো মানে আমাৰ 17ত গৈছিল 17 ৰে সলভ কৰিব পাৰিছিলো এতিয়া চোৱা মানে 17ৰ নেউতা লিখি লব লাগিব ইয়াত 17 লোৱাৰ পিছত এইটো চোৱা 17ৰ নেউতা ইয়াত আমাৰ কি আছে 74 আছে হে 74 হলে সো 85 17ৰ নেউতাত 85 আৰু 68 এইটো হ'ব না এইটো হ'ব 75 ইয়াৰ মাজত আছে এইটো হ'ব ইয়াত 4 বাৰ কিমান 68 17 পূৰণ 4 68 কিমান ৰৈ যায় 6 এটা ৰৈ যায় 6 এটা ৰৈ যোৱাৰ পিছত 6 টো ইয়াত আহিব মনে মনে ধৰি লোৱা ইয়াত কি এতিয়া কি হ'ল 62 চোৱাচোন 17ৰ নেউতাত 62 17 পূৰণ 4 68 কিন্তু মানে ইয়াত আছে এইটো হ'ব 3 ললো 3 লোৱাৰ পিছত 17 পূৰণ 3 কিমান হয় 51 62 ৰ পৰা 51 বাদ দিয়া 62 1 5 2 ৰ পৰা 1 11 ৰৈ যায় হে মোৰ মানে 11 যেতিয়া 17ৰ লগত 3 পূৰণ হ'ব ইয়াত মানে 51 হয় আৰু 11টা ৰৈ যায় 11 ইয়াত মনে মনে ইয়াত আহি যাব এইটো বাদ দিয়া এতিয়া কি 119 এতিয়া চোৱা 17 119 কেতিয়া হয় যেতিয়া 17ৰ লগত 7ক পূৰণ কৰা হয় যেতিয়া 119 হয় তেতিয়া মই ইয়াত 7 লিখিলো 17 পূৰণ 7 199 মানে 119 এতিয়া চোৱা ইয়াক মই এই গোটেইখিনিৰ লগত পূৰণ কৰিম আৰু 7429 আহিব আৰু যদি নাহে তেনেহলে মানে মোৰ ভুল হৈছে কৰবাত তোমালোকে কৰি চাবা এতিয়া চোৱা 7 আছে 7 আমাৰ কি অযুগ্ম সংখ্যা হে মই মানে 3 ৰে চান্স আছে কিন্তু মই এনেকৈ কৰি চাইছিলো মানে নোলাই এটো আমাৰ মানে 19ত আহে 19 ৰে সলভ কৰিব পাৰি এতিয়া চোৱা ইয়াত মই 19 লিখিলো মানে 19 ইয়াত চোৱা কি 43 19ৰ নেউতাত 43 আমাৰ সেকেন্ড টাইমত মানে ইয়াত মানে কি 19 পূৰণ 3 ইয়াত 57 আহিছে
হে মানে 57 কি 43তকৈ ডাঙৰ হে এইটো নহ'ব মানে 43 ইয়াত মাজত ক'ৰবাত আছে হে এইটো হ'ব মই 2 ল'লোঁ কিমান 38 তেনেহ'লে 43 পৰা 38 বাদ দিয়া 13ৰ পৰা 8 বাদ দিলে 5 কি ৰৈ যায় 5 ৰৈ যায় তেনেহ'লে 5টো ইয়াত আহিব 5টো ইয়াত অহাৰ পিছত ইয়াত চোৱা 19 পূৰণ 3 57 হে ইয়াত মই 3 ল'ম আৰু 57 কমপ্লিটলি এয়া হৈ যাব এতিয়া চোৱা 23 এইটো এটা মৌলিক সংখ্যা 20 মানে যেতিয়া তুমি যৌগিক সংখ্যাৰ মৌলিক সংখ্যাৰ লিষ্ট কেইটা মানে বুজিবা মানে পঢ়িবা তেতিয়া তাত মানে বুজি পাবা যে মৌলিক সংখ্যা কেইটা কি চোৱা ইয়াত আমাৰ এইটো 2 এটা মৌলিক সংখ্যা কিয় কাৰণ মই যেতিয়া ইয়াক মানে উৎপাদক বিশ্লেষণ কৰিম 2 এবাৰ চোৱা ইয়াৰ উৎপাদক কেইটা ওলাইছে দুটা য'ত নেকি 1 আছে আৰু সেই সংখ্যাটো নিজেই সেইটো মৌলিক সংখ্যা নেক্সট মৌলিক সংখ্যা এটা লোৱা 5 লৈছোঁ 5ত চোৱা মানে 5ক মই 5ৰে বিভাজ্য 5 মানে উৎপাদক বিশ্লেষণ কৰিছোঁ ইয়াত 1 আহিছে আৰু 5 আহিছে 1 আৰু সেই সংখ্যাটো নিজে আহিছে আকৌ 3 লোৱা 3ক মানে যেতিয়া মই মানে বিভাজ্য কৰিম 1ৰে যাব হে মানে এই সংখ্যাটো নিজে আছে আৰু 1 আছে এনেবিলাক মানে যিবোৰ সংখ্যা তাক আমি মৌলিক বুলি কওঁ 23ত মানে তুমি কেতিয়া মানে কোনোবা নেটত পাইছা নেকি নাই হে 23 ইয়াত এবাৰ 1 আছে আৰু সংখ্যাটো নিজেই মানে 1 আৰু সেই সংখ্যাটো নিজেই থাকিলে সেই সংখ্যাবিলাকক মানে বোৰক আমি কি মৌলিক সংখ্যা বুলি কওঁ আৰু যৌগিক মানে যাৰ বহুতো মানে উৎপাদক থাকে ইয়াত 4 চোৱা 4ক মই 2ৰে কৰি ল'লোঁ তাৰপিছত 2 আৰু ইয়াত 1ৰে সেয়া চোৱা ইয়াত মানে আমাৰ 2 আছে 1 আছে আকৌ মই 4 পূৰণ 1 ইকুৱেল 4 লিখিব পাৰোঁ ইয়াত মানে বহুত কেইটা মানে আমাৰ উৎপাদক আছে সেইবিলাক যৌগিক সংখ্যাৰ বহুকেইটা উৎপাদক থাকে কিন্তু মৌলিক সংখ্যাৰ 1 আৰু সেই সংখ্যাটো নিজেই থাকে আকৌ চোৱা যিটো আমাৰ 0 এইটো মৌলিকো নহয় যৌগিকো নহয় আৰু 1 আমাৰ কি মৌলিকো নহয় যৌগিকো নহয় এইটো মনত ৰাখিবা আৰু আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা কোনটো এইটো 2 এটা যুগ্ম সংখ্যা কিয়নো আমি বাৰে বাৰে চাই আছিলোঁ যে 2 এটা কি মৌলিক সংখ্যা এতিয়া চোৱা আমাৰ 23 মৌলিক সংখ্যা হে মই মানে ইয়াত আৰু আগুৱাব নোৱাৰোঁ ইয়াত লিখি দিওঁ গতিকে এইটো মানে অলপ মানে হাৰ্ড দিছে কিয়নো মানে বুজিবলৈ যে যদি 3 কাম নকৰে কি কৰিবা মানে হাত নকৰে আৰু কিছুমানে মানে এনেই যোগ কৰি দি বুজি পাই যে কি বিভাজ্য হ'ব এনেকৈ কৰে চোৱা এতিয়া চোৱা 17 পূৰণ 19 পূৰণ 23 এইটোৱে আমাৰ আছিল এইখিনি ভিতৰৰখিনি এইটো আমাৰ 5 নম্বৰটোৰ সলিউশন এইটো মানে বাৰে বাৰে প্ৰেক্টিছ কৰি অলপ মনত ৰাখি ল'বা তেনেহ'লে হ'ব মানে আমাৰ 1 নম্বৰ প্ৰশ্নৰ গোটেইকেইটা সলভ হৈ গ'ল নেক্সট মানে আমি সেকেন্ডটো কৰিম